যি টেট পাছ কৰি যিসকল আছে তেখেতসকলে বহুত মানে টেনশ্যনত আছে বিভিন্ন কথাবিলাক দেখা পাই আছোঁ ছ'চিয়েল মিডিয়াত কিবাত তো যিসকলে হাইস্কুল টেট পাছ কৰি আছে তেখেতসকলৰ চাকৰি হংকে আছে অলপমান ফৰ্মেলিটি কৰি আছে ডিপাৰ্টমেণ্টে আৰু কোভিডৰ কাৰণে বিভিন্ন চিটুৱেশ্যনৰ কাৰণে এইটো পলম হৈ গৈ আছে কিন্তু অতি শীঘ্ৰে হ'ব আৰু যিটো LP আৰু ME তেখেতসকলৰ টেট পাছ কৰা সকলৰ কাৰণেও তেখেতসকলৰ চাকৰিটো দিয়াৰ কাৰণে কিছুমান ফৰ্মেলিটিজ হাতত ল'ব বিচাৰিছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে চৰকাৰৰ তো সেইটো কৰাৰ পিছত তেখেতসকলৰ চাকৰি হ'ব আৰু যিটো 99ৰ শিক্ষকৰ এটা কেছ আছিলে সেইটোও এতিয়া আমাৰ লেভেলত সেইটো ভেৰিফাই কৰা হৈছে যে কোনজন শিক্ষক আছে নাই কোন ঢুকাইছে কোন জীয়াই আছে এইটো 99ৰ কেছ আছিলে আৰু কোনজন টিচিং কৰাৰ কাৰণে শিকোৱাৰ কাৰণে জ্ঞান পাঠদান কৰাৰ কাৰণে এতিয়াও মানে ঠিক আছে কোন ঠিক নাই কাৰণ শিক্ষাটো এনেকুৱা বেপাৰ নহয় কি আপুনি ইচ্ছামতে কৰিব কাৰণ আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে কোনোবা ইনএলিজিবল মানুহ এজনে যদি আজি চাকৰিটো লয় সি যদি LP স্কুলত 30 বছৰ কাম কৰে তাত গোটেই জেনেৰেশ্যনটো মানে বৰবাদ হৈ যাব তো সেইকাৰণে আমাৰ এটা দায়িত্ব আছে চাকৰি দিয়াটো এটা কাম আৰু ইয়াৰ লগে লগে ছাত্ৰ ছাত্ৰী গুণগত শিক্ষা দিয়াটো সমানে দায়িত্ব আছে দুইটাকো চাব লাগিব তো ইয়াৰ কাৰণে অলপ পলম হৈছে আৰু সেইটো বেছি পলম নহয় এই প্ৰক্ৰিয়াটো আগবাঢ়ি আছে এতিয়া গোটেই বিশ্বতে দুৰ্যোগ এটা হৈছে সেইটো অলপ বিয়াৰ কৰিব লাগিব কোনোবা ভাবিছে কি মোক এতিয়াই লাগে আজিয়ে লাগে ঠিকে আছে আপোনাক লাগে কিন্তু অলপ চাব লাগিব কি অফিচাৰজন আহি কাম কৰিব পাৰিব লাগিব এতিয়া আমাৰ BTC ছেক্ৰেটাৰিয়েটো বহুত কোভিড পজিটিভ কেছেছবিলাক আহি আছে ইয়াৰ মাজতো কাম কাজবিলাক চলি আছে গতিকে এইটো হৈ যাব Thank you.